এবাৰ গৈছিলে আকৌ লৰামণি কৰি গুচি আহে। মই এতিয়া লৈ আহিছোঁ লগতে কৈছা। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল নৱজ্যোতি গগৈ ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া সময় হৈছে 6:15 আৰু বৰ্তমান এতিয়া আমি শুই উঠি কামবিলাক কৰিলোঁ আৰু অলপ আৰু আজি ভিডিঅ'টো হৈছে খেতি শেষ কৰাৰ পিছত আমাৰ গাঁওখনত বুলি ক'বলৈ নাযাওঁ, খেতি শেষ হোৱাৰ পিছত আমাৰ নিচিনা গাঁৱলীয়া মানুহে ঘৰত কি কি কাম থাকে তাৰে এটা আজি মই ভিডিঅ' আপোনালোকৰ আগত দেখাম। আৰু বিশেষকৈ আমাৰ ঘৰত কি কি কাম হয় খেতি শেষ হোৱাৰ পিছত তাৰে এটা ব্লগ আজি আৰম্ভ কৰিছোঁ। অলপ তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু আমি এতিয়া মৰণা মাৰিম। মৰণা মানে ট্ৰেক্টৰে মৰা হ'ব। আগতেতো গৰুৱে মাৰিছিলে আৰু এতিয়া গৰু নাই, আৰু বিশেষকৈ আমাৰ গাঁওখনত মানে গৰু পোহাটো বহুত অসম্ভৱ হয়। বাৰিষা দিনকেইটাত বহুত কষ্ট হয়, গৰুৱে বহুত কষ্ট পায় আৰু ইমান কষ্ট গৰু দিব নোৱাৰি। আৰু মানুহৰো কষ্ট হয়, গৰু বিশেষকৈ বেছি কষ্ট হয়। আৰু এইটো ৰঞ্জিত ধানৰ মৰণা উলিয়াই থৈছোঁ। ট্ৰেক্টৰ আহিব এতিয়া, ট্ৰেক্টৰ অহাৰ লগে লগে মৰণা মৰা আৰম্ভ হ'ব। আৰু যোৱাকালি 2টা মৰণা মাৰিলোঁ, আজি এটাই মাৰিম। আৰু 2টা মাৰিলে মানে কষ্ট আমাৰ বেছি হয়, সেইকাৰণে ইমানকৈ কষ্ট কৰিব নোৱাৰি আৰু একেদিনাই, সেইকাৰণে আজি এটাকে মাৰি দিম আৰু। আৰু এওঁলোকো মৰণা উলিয়াই থৈছে, কাৰণ ট্ৰেক্টৰখনে আমাৰ ঘৰত প্ৰথম মাৰিব, তাৰপিছত আহিহে এওঁলোকৰ ঘৰত মাৰিবহি। আৰু ইমান কুঁৱলী মাৰি আছে দেখিছেনে? এয়া বেলি ওলাইছে আৰু এনেকুৱা কুঁৱলীতে গৰু এৰাল দিবলৈ আহিছোঁ মই পথাৰৰ মাজলৈ। গৰু এৰাল দিব লাগিব সোনকালে, যিমানে কুঁৱলী নহওক লাগে গৰুজনী এৰাল দিবই লাগিব, কাৰণ গৰুজনী সোনকালে এৰাল দিলেহে তাইৰ পেটটো ভৰিব, দিনটো তেতিয়া চৰিব পাৰিব ভালকৈ। আৰু গৰুজনী ইয়াতে এৰাল দি থৈ গৈছোঁ, এইডোখৰতে চৰিব। আৰু 12টামান বজাত আহি মই আকৌ খুঁটিটো বেলেগলৈ দি দিব লাগিব, পানী খুৱাব লাগিব। আৰু ইমান ৰ'দত থাকিলে পানী খাবই গৰুৱে, ইমান ঠাণ্ডা। আৰু মানুহবিলাকে গৰু এৰাল দিছে আৰু লাহেকৈ মেলিব পৰা হোৱা নাই, কাৰণ ধান শেষেই হোৱা নাই। বহুত মানুহৰ এতিয়াও ধান আছেই পথাৰত, ধান শেষেই হোৱা নাই। আৰু আমাৰবোৰ শেষ হ'ল, আৰু আমাৰ এইডোখৰ মানে এৰিয়াটো চুবুৰীটো এইবিলাকৰ শেষ হ'ল, কিন্তু আঁতৰ মানুহৰ মানে ধান আছে, আৰু ওচৰৰ কেইঘৰ মানুহৰ আছে বুলি কোৱা শুনিছোঁ। আৰু শেষ হ'লেহে গোটেই পথাৰখন, আৰু আমাৰ পথাৰখন দেখিছেনে ইমান ডাঙৰ পথাৰখন। আৰু এই পথাৰখন শেষ, ধান মানে কাটি ঘৰত নি শেষ হ'লেহে গৰু মেলিব পৰা হ'ব। আৰু যেতিয়ালৈকে ধান শেষ নহয় তেতিয়ালৈকে গৰু মেলিব পৰা নহয়, কেতিয়াও নহয়। ঠাণ্ডা ঠাণ্ডা ৰ'দ ওলাইছে, কুঁৱলী খালি। আৰু মই ড্ৰেছটো পিন্ধি ৰেডি হৈ ল'লোঁ। ট্ৰেক্টৰখন আহি আছে, ট্ৰেক্টৰ আহি পাবহি এতিয়া। আৰু দেউতা এফালে গৈছে, মানে ট্ৰেক্টৰত মৰণাটোত মই লাগিব। আৰু ট্ৰেক্টৰখন চলাৰ লগে লগে মানুহ এনি টাইম দৰকাৰ হৈয়ে থাকে মানে ট্ৰেক্টৰখনৰ ওচৰতে। আৰু এইবিলাক ধান কাটি থৈছোঁ, এনেকৈ ছাইডত কাটি জমা কৰি থৈ দিছোঁ। এইফালেও আছে, এইফালেও আছে। আৰু মানে কি হয়, ট্ৰেক্টৰখন যেতিয়া ঘূৰিব 2-3 ঘূৰি ল'ব, ঘূৰাৰ পিছত এইবিলাক ধান ইয়াত ছটিয়াই দিব লাগিব, ইয়াৰ ওপৰত দি দিব লাগিব, এনেকৈ ছটিয়াই দিলে তেতিয়া মানে কি হয়, এইখিনি হোৱাৰ লগে লগে সেইখিনি হৈ গ'ল, তাৰপিছতে উখন মাৰি দিলে ভাল হ'ব মানে। আৰু এইটো ফাৰ্ষ্ট মৰণাটো দিয়া হৈ গ'ল। ফাৰ্ষ্ট মৰণাটোত মানে ধানবিলাক সোমাই যায় ন, খেৰ মাজে মাজে মানে খেৰবিলাকৰ ওপৰত ধান উঠি থাকে, আৰু সেইকাৰণে ফাৰ্ষ্ট মৰণাটো ওখনে জোকাৰি দিয়া হ'ল। জোকাৰি পিনে এতিয়া ছেকেণ্ড মৰণাটোত মানে কি হ'ব, অলপ ধান আছে এই খেৰবিলাকত, আৰু সেইবিলাক মাৰি দিব। ট্ৰেক্টৰৱালাজন ঘৰলৈ গৈছে, তাৰপিছত আহিহে মাৰিবহি।
আৰু এতিয়া মানে কি হ'ল আমি মৰণা মাৰি খেৰ জোকাৰিলোঁ ধান উলিয়াই লৈ ভঁৰালৰ ভিতৰত ভৰাই থৈ দিলোঁ গুটি ধান আৰু ভিডিঅ' কৰা নহ'ল মানে ইমান আৰু কামৰ সময়ত মানে বিশেষকৈ এনেকৈ যদি মোবাইল চাই থাকোঁ বা ভিডিঅ' কৰি থাকোঁ তেতিয়া অকণমান বেয়া পাই যেন লাগে সেইকাৰণে ইমান কামত মানে ফাং ফুং নকৰিলোঁ আৰু সোনকালে কামখিনি কৰি আজৰি হ'লোঁ আৰু বৰ্তমান মই গা চা ধুই এতিয়া ৰেডি হৈ দিলোঁ ৰেডি হৈ মানে চাফা হৈ আহিছোঁ আৰু আবেলি অলপমান এনেই ওলাই আহিছোঁ ওলাই আহি অকণমান পৰিৱেশটো দেখাই দিওঁ মই আপোনালোকক আৰু আমাৰ গাঁৱৰ আবেলি পৰিৱেশ আবেলি নহয় বেলি মাৰ গ'ল সন্ধিয়া হ'ব হৈছে আৰু মই ওলাই আহিছিলোঁ আৰু ওলাই আহোঁতে মানে ভাগিনা এটা পালোঁ ভাগিনাটো হৈছে আমাৰ দাইহঁতৰ এইফালে আৰু ছোৱালী মানে ল'ৰা হয় এবছৰ হৈছে অলপমান লৈ আহিছোঁ কান্দিছে নাথাকে আৰু মানুহজনী আমাৰ আগে গৈ আছে মাকে আমাৰ ঘৰলৈ গৈছে এইটো হাই কৰি আৰু ইহঁতি আহিলে অহা আজি 2 দিন হ'ল দেই আমাৰ ঘৰত এবাৰ গৈছিলে আকৌ ল'ৰাই মনি কৰি গুচি আহে আৰু এতিয়া লৈ আহিছোঁ লগতে কৈছা আকৌ লৈ আহিছোঁ এতিয়া কিমান দেৰি থাকিব পাৰে নাজানো আৰু আমাৰ দাইহঁতৰ ছোৱালীজনী আহিছিলে ল'ৰাটোক অকণমান ভিডিঅ' কৰি দিলোঁ আৰু ল'ৰাটো বহুত আমনি কৰিছে তাইক থৈ আহিলোঁ ঘৰত গৈ তাৰপিছত আজি ভিডিঅ'টো আৰু দীঘল নকৰোঁ আৰু যিমানখিনি পাৰোঁ মই সিমানখিনি দেখাবলৈ চেষ্টা কৰিলোঁ আমাৰ খেতি হোৱাৰ পিছত আমাৰ ঘৰত কেনেকুৱা ধৰণৰ কাম হয় মানে ধানখিনিতো ভঁৰালত ভৰাই থৈ নহ'ব মানে ধানখিনিতো মৰণা মাৰিব লাগিব মৰণা মাৰি গুটি ধানে থোৱা হয় আমাৰ আৰু ভিডিঅ'টো দেখাওঁতে ক'ৰবাত যদি ভুল হৈছে তেনেহ'লে ভুলটো মোক দেখাই দিব আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।